মাহিলে ক'লৈ যাওঁ ভাইটি চাৰিআলি পাম ঐ মোবাইল আনিছে নেকি নাই মই মোবাইল অনা নাছিল এই মোৰতো ৰিচাৰ্জ নাই কালি শেষ হ'ল মোবাইল অনা আছিলোঁ ক'ত মই মোবাইলে নানিলোঁ না চাৰ্জ নাছিলে তই কাৰেণ্ট থাকোঁতে চাৰ্জ নিদিয় না তই এই গেম খেলি আছিলোঁ যে হ'ব দে খাব লাগিব এইফালৰ পৰা এপাক আহোঁগৈ বলচোন ব'ল ব'ল এই বতাহ ফটা এখনো দিয়া নাই ব'ল চলি আজি মই চাম ভালে থাক নাই তই খানা অঁ ধুনীয়া চলি লাগিব না দেখা লাগো এত গরম অল্পে রক্তে লাগলো এই যে কার গরু পাক লাগতাছে ঐ গুৰু কোন কি কৈছে ঐ কি কৈ আছ তই কা গৰু টানি আছ অৰ্ডাৰ আছে তই অঁ দুপৰীয়া এতিয়া দিন দুপৰীয়া কাৰণে তই মানুহ নাথাকাৰ কাৰণে চুৰ কৰিব আহিছ চল তোক ৰ গৈছোঁ দাদা গরু তাপাক লাগতাছিলে মই খুলিয়া দিছি আমি এইবিলাক একো শুনিব কি হৈছে কি হৈছে কি হৈছে ইয়াতে অঁ কেছ কেনেকৈ ওলাইছে নাকৰ পৰা ভাই ঘটনাটা এই যে এরকম এই যে কার গরু পাক লাগতাছে ঐ গুৰু কোন কি কৈছে ঐ কি কৈ আছ তই কা গৰু টানি আছ অৰ্ডাৰ আছে তই এতিয়া দিন দুপৰীয়া কাৰণে তই মানুহ নাথাকাৰ কাৰণে চুৰ কৰিব আহিছ চল তোক ৰ গৈছোঁ দাদা গরু তাপাক লাগতাছিলে মই খুলিয়া দিছি আমি এইবিলাক একো শুনিব নাই এনেকুৱা ভুল কেতিয়াবা হৈ যায় ক্ষমা কৰিব আৰু আপোনাৰ যিমান ডক্টৰৰ খৰচ হৈছে সেইখিনি আপোনাক লৈ দিয়া যাব খোলক খোলক সেইখন আৰু খুলি লওক আৰু তেখেতে পানী খুৱাওক আপোনালোক দুজনে এনেকুৱা এটা কাম কৰিব নালাগিছিল আপোনালোকে চাব লাগিছিল এনেকুৱা এজন মানুহে এনেকুৱা এটা চুৰ কাম কৰিব পাৰে নেকি আৰু আগলৈকে যিকোনো কাম কৰোঁতে ভাবি চাব অলপ আন গাঁৱৰ মানুহে কি হ'ব গাঁওখনেই বেয়া অঞ্চলটোৱে বেয়া আৰু মুছলিম সমাজে কি বুলি ভাবিব আমি সকলোবোৰে বেয়া আপোনালোকৰ দুজনৰ সৈতে গোটেই গাঁৱৰ মানুহে শুনক তাকো অকলশৰে পায় এটা মানে ধৰিব নজনা নুশুনাকৈ চকুৰে সত্যটো নেদেখাকৈ সন্দেহ কৰিব চেষ্টা কৰিব নুখুজিব এনেকুৱা আগপিছ ভাবি নোচোৱা মানুহৰ বাবেহে অসমত ভাল ভাল মানুহ লুপ্ত হৈছে প্লিজ এনেকুৱা যদি কাৰোবাক যদি সন্দেহ হয় মাৰ পিতা নকৰিব থানাৰ আশ্ৰয় ল'ব